তো হে গাইজ কি খবৰ? তো মোৰ খবৰ মানে বহুত ভাল বুলি ক'ব লাগিব, কাৰণ আগতে লকডাউনৰ কাৰণে সময়বোৰ পাৰ হোৱা নাছিল, ঘৰত বহি বহি বৰিং লাগি গৈছিল। মানে এতিয়াতো মানে টিকটক ভিএছ ইউটিউবাৰ কণ্ট্ৰভাৰ্চি ভিডিঅ' চাই, কেৰিমিনটিৰ ভিডিঅ' চাই মানে মজা লাগিছে, আৰু সময়বোৰ কেনেকৈ গৈ আছে মানে গমেই পোৱা নাই। চ' বিন্দাছ মানে এতিয়া। আৰু প্ৰথমতে কওঁ, মই টিকটক যিবিলাকে বনায় মানে টিকটকক একদম পূৰা লাইভ বুলি ভাবি লৈছে মানে সিহঁতক। চ' সিহঁতক মই প্ৰথমতে হিজা বুলি ক'ব খোজোঁ। Seriously, what the fuck are you doing? আৰু স্বাৰ্থপৰ বুলি ক'ব খোজোঁ। টিকটক ভিডিঅ' যিবিলাকে চায় সেইবিলাকক মই ক'ব খোজা নাই, যিহেতু নেকি ভিডিঅ' বনায় পূৰা মানে অনবৰতে ভিডিঅ' বনায়, মানে প্ৰতিদিনে মানে একদম মানে লাইভ বুলি ভাবি লৈছে টিকটকটো, সেইবিলাকক মই স্বাৰ্থপৰ বুলি কওঁ। Oh my god! Wow! টিকটকত ভিডিঅ' ময়ে বনাই পাইছোঁ, কিন্তু বেছি বনাই দুই এটা ভিডিঅ' এনে জাষ্ট ট্ৰাই কৰি চাইছিলোঁ কেনেকুৱা মানে টিকটক এপটো। চ' মই মানে সদায় ভিডিঅ' বনাই থকা তেনেকুৱা ব্যক্তি মই নহয়। আৰু টিকটকত ভিডিঅ' নবনোৱাৰ মোৰ বহুতকেইটা কাৰণ আছে, মই আজি সেইখিনি গোটেই ক'ম। চ' এইটো কোনো ৰ'জ ভিডিঅ' নহয়, জাষ্ট মই কিছুমান কথা ইয়াতে উল্লেখ কৰি। প্ৰথমতে কওঁ, টিকটকত যিবিলাক নেকি মানুহ ইউজাৰ মানে বেছিভাগে মানে কি হয়, হিজৰা। চ' কিয় হিজৰা হয়, সিহঁতে মানে কোনো লাজ চাজ নাই, কাপোৰ কানিৰ কোনো কি নাই, মানে যি পাৰে সিয়ে পিন্ধিব, ল'ৰা ছোৱালী মানুহৰ কাপোৰ পিন্ধিব। Stop it. Get some help. ছোৱালী মানুহে কি যে কিবা অসভ্য অশ্লীল কিবা মানে কাপোৰ পিন্ধি মানে টিকটক কৰি থাকে। চ' এইবিলাক মানে কি হৈছে মানে কি ক'ম আৰু, মানে সিহঁতে ভাবে কি এইবিলাক কৰিলে মানে সিহঁতে ফেমাছ হৈ যাব। আৰে ভাই, ফেমাছ শব্দটোৰ অৰ্থ কি? জনপ্ৰিয়। চ' জনপ্ৰিয় হ'বলৈ মানে এইবিলাক কৰিলে জনপ্ৰিয় নহয়, মানুহে হাঁহিবহে তোক। চ' এই মানুহে হয়তো চিনি পাব তোক, বহুত মানুহে চিনি পাব, চ' হাঁহিব, মানুহে জনপ্ৰিয় হৈ নাযায়। মানে ভাইৰেল হৈ গ'লে এজন মানুহ মানে সেইটো ফেমাছ বুলি ভাবিলে মানুহে, ফেমাছ। চ' সেইটো একচুৱেলি ফেমাছ নহয়। আৰু কিছুমান টিকটক ইউজাৰে মানে কৈ আছে সিহঁতৰ বোলে মানে টিকটকটো মানে বহুত ডাঙৰ এপ, মানে ইউটিউবত মানে পাত্তা নাপায় মানে সিহঁতৰ টিকটকৰ এপৰ লগত। আৰে ভাই, আমি যেতিয়া মোবাইল কিনো তেতিয়া মোবাইল কিনোতে মোবাইলৰ টিকটক এপটো মোবাইলৰ লগত নাহে, ইউটিউবটো আহে। চ' এইখিনিয়ে ক'লোঁ, আৰু বাকী একো ক'ব নালাগে, কাৰণ এইটোৱে ডাঙৰ পৰিচয় ইউটিউবৰ। মই জানো ইউটিউবতো বেয়া আছে, চ' কিন্তু বহুত কম ইউটিউবৰ বেয়াটো। কিন্তু টিকটকৰটো চা ভাই, টিকটকৰটো মানে কি ক'ম আৰু, এইটো 99% গোটেই বেয়া, মানে 1% ভাল বুলি ক'ব পাৰোঁ টিকটকত। চ' 1% যিহেতু ভাল আৰু 99% যিহেতু বেয়া, সেইটোহে কি মূল্য আছে। টিকটকৰ ভিডিঅ'ৰ পৰা আমি কি পাইছোঁ? জাষ্ট মাত্ৰ এনে এটা ইণ্টাৰটেইনমেণ্ট পাইছোঁ। চ' কোনো এটা শিক্ষা পোৱা নাই তাৰ পৰা। কিছুমান ভিডিঅ' আছে, হয় মই জানো, যিবিলাক নেকি মটিভেশ্যনেল ভিডিঅ'। চ' মটিভেশ্যনেল কেইজন মানুহে দিনত কেইটা মটিভেশ্যনেল ভিডিঅ' চায়। চ' যিহেতু এটা ভিডিঅ' চালে সি 10টা যদি ফাল্টু ভিডিঅ' চাই, মটিভেশ্যনেল ভিডিঅ' পাহৰি গ'ল সি। আৰু এটা কথা কওঁ, টিকটকৰ যিটো নিৰ্মাতা মানে টিকটকৰ যিটো মালিক, তেওঁ এটা চাইনাৰ, আপোনালোকে জানে। চ' তেওঁ এটা মিটিঙত হাঁহি কৈছিল যে টিকটকটো বোলে তেওঁ বেকাৰ মানুহৰ কাৰণে মানে বনাইছে। হয়, ঠিকেই, বেকাৰ মানুহৰ কাৰণে বনাইছে, এইটো বেকাৰ মানুহে কৰে একচুৱেলি। চ' তেওঁ কৈছিল যে ইণ্ডিয়াত যে ইমান বেকাৰ মানুহ আছে তেওঁ বোলে গম পোৱা নাছিল। চ' চাইনাততো জনসাধাৰণ ইমান আছে, সিহঁতৰ এপ সিহঁতে বনাইছে। চ' সিহঁতৰ মানুহে ইণ্ডিয়াতকৈ কম মানে টিকটক ইউজাৰ। আমাৰ ইণ্ডিয়াতে মানে কিছুমান ফকতীয়া হিজামি কৰি থাকে, টিকটক ইউজ কৰি থাকে, আৰু লাভ হৈ আছে চাইনাই কি কৰে? চাইনাই কোনো এটা ভাল বস্তু নবনায়তো। সিহঁতে কি চাউল বনাব, কিবা কণী বনাব, 2 নম্বৰী কত কিছু যে বনাব। চ' ইণ্ডিয়াকতো এনে ডাউনত পেলাইছে চাইনাই কিবা কিবি প্ৰকাৰে। চ' এতিয়া আৰু টিকটকৰ আমাৰ ইণ্ডিয়াৰ কিছুমান মানে মূৰ্খই টিকটক কৰি আছে, আৰু সিহঁতৰ ফালে পইচাটো যাই আছে, মানে সেইটো গম পোৱা নাই। মানে টিকটকত কিমান কৰোৰ টকা ইণ্ডিয়াৰ পৰা লুটি লৈ যায় আছে, সেইখিনি মানে মাথাত নাই আমাৰ টিকটক ক্ৰিয়েটৰবিলাকে, আৰু কৈ আছে ইউটিউবটো বেয়া। ইউটিউবেও নি আছে, ইউটিউবটো আমেৰিকাৰ হয় মই জানো, কিন্তু ইউটিউবৰ পৰা মানুহৰ লাভ হৈছে কিবা এটা। যিয়ে ভিডিঅ' বনাইছে তেওঁৰো লাভ হৈছে, কোম্পানীটোৰ লাভ হৈছে ইউটিউবৰ। চ' যিয়ে ভিডিঅ' চাইছে তাৰো লাভ হৈছে, কিন্তু টিকটকত মাত্ৰ কোম্পানীৰহে লাভ হৈছে। চ' যিয়ে ভিডিঅ' বনাইছে তাৰো কোনো লাভ হোৱা নাই, আৰু যিয়ে নেকি ভিডিঅ' চাইছে তাৰো কোনো লাভ হোৱা নাই। জাষ্ট অলপ ফেমাছ হৈছে, ইনষ্টাগ্ৰাম বা অলপ ফেচবুকত ফলোৱাৰ কিবা কিবি বাঢ়িছে। চ' সেইখিনিয়ে আৰু বাকী একো নাই। চ' নিজৰ কাৰণে স্বাৰ্থপৰ বুলি ক'ব লাগিব, বেলেগৰ কথা চিন্তা নকৰে সিহঁতে, যে দেশটো যে কি হৈ আছে বা মানুহৰ যে কিমান ক্ষতি হৈছে টিকটকৰ কাৰণে। চ' সেইখিনি টিকটকাৰবিলাকে চিন্তা নকৰে, সেইকাৰণে মই টিকটকাৰবিলাকক হিজা আৰু স্বাৰ্থপৰ বুলি ক'ব খোজোঁ। এতিয়া আপুনি ভাবি চাওক, চাইনাই কি কৰিব গৈ আছে পৃথিৱীত, আমাৰ ভাৰতবৰ্ষক কি কৰিব গৈ আছে বা চাইনাই। চ' গোটেই পৃথিৱীতে তেওঁলোকে ৰাজত্ব চলাবলৈ গৈ আছে, আমেৰিকাকো ফেৰ মাৰিব পৰা হ'ল। চ' আৰু আমাৰ ভাৰতবৰ্ষটো চাইনাৰ ওচৰতে। চ' এদিন কি যে কৰি পেলাব ভাৰতবৰ্ষক আপোনালোকে পাত্তা নাপাব। চ' পইচা থাকিলে মানুহে সকলো বস্তু কৰিব পাৰে। চ' এই টিকটকৰ যিবিলাক নেকি ইনকাম, সেইবিলাক টিকটকৰ মালিকে অকল পোৱা নাই, চাইনাৰ চৰকাৰেও পাই আছে। চ' প্লিজ আপোনালোকে টিকটকটো অলপ
সেইটো মানে এৰিবলৈ চেষ্টা কৰক চ' এইবিলাক টিকটক কৰি আপোনালোকে এইবিলাক প্লিজ দেখক ইমান বৰবাদ কৰি নিদিব ইণ্ডিয়াটোক চ' এইটো কৰোণাতকৈ এটা খাতৰা বস্তু টিকটকটো চ' কোনো লাভ নাই মানুহৰ জাষ্ট ৱেষ্ট টাইম ৱেষ্ট এইটো মানুহৰ টাইমটো গৈয়ে আছে আৰু আমাৰ ইণ্ডিয়াৰ পৰা টকাও লুটি লৈ আছে টিকটক কোম্পানীয়ে যাতে মই দুজনে এই বস্তুটো বুজি পায় সেইকাৰণে মই এই ভিডিঅ'টো বনাইছোঁ চ' প্লিজ বেয়া নাপাব যদি ভাল লাগে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু যদি নতুন আহিছে মোৰ চেনেলটোত প্লিজ ছাবস্ক্ৰাইব কৰিব চ' এইখিনি ভিডিঅ'টো আজিলৈ বাই জয় আই অসম